কোনোবাই বৰ ভাল কথা এষাৰ কৈছিল যে প্ৰেম এক স্বৰ্গীয় অনুভূতি। নমস্কাৰ, মই মনোৰঞ্জন। আজি আহিছোঁ বি পজিটিভৰ মজিয়ালৈ এটি বৰ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। আশা কৰোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু আপোনাৰ প্ৰতিজন বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টো আমাৰ প্ৰতিজন যুৱক যুৱতীয়ে চোৱাটো নিতান্তই প্ৰয়োজনীয়। মই এই ভিডিঅ'টো কোনো ল'ৰা বা কোনো ছোৱালীক উদ্দেশ্য কৰি বনোৱা নাই। প্ৰতিজন ল'ৰা আৰু ছোৱালীয়ে যাৰ লগত এই ভিডিঅ'টো খাপ খাই নিজৰ লগত মিলাই লৈ ভাবিব পাৰে, তাই তোমাক এৰি থৈ গ'ল, বহুত বেয়া কৰিলে তাই। তুমিতো কৈছিলা তাইয়ে তোমাৰ জীৱনৰ সকলো সুখ দুখৰ কাৰণ। তেনেহ'লে কেনেকৈ এৰি থৈ গ'ল তাই? এয়া কেনেকুৱা ভাল পোৱা আছিল তোমালোকৰ? মানি লৈছোঁ এখন তাল অকলে নাবাজে, অলপ তোমাৰ ভুল আছিল, অলপ তাইৰ। সৰু সুৰা কাজিয়ে ক'ত নালাগে। বাচন ধুবলৈ গ'লেওতো বাচনে বাচনে খুন্দালৈকে শব্দ হয়ে, সেইবুলিতো আমি বাচন দলিয়াই পেলাই নিদিওঁ। চোৱা ভাই, যিজন যাবলগীয়া আছিল তেওঁ যাবই। আজি নহ'লেও দুদিন পিছত হ'লেও আঁতৰি গ'লহেঁতেন তাই। তোমাৰতো এখন মহান হৃদয় আছে, যি হৃদয়ত কোনোবাই বিপদত পৰি দুদিন আশ্ৰয় লৈছিল। এতিয়া সময় হৈছে তাই গুচি গৈছে, তাতে আফচোচ কৰিবলৈকে কি আছে? ভগৱানে তোমাৰ কাৰণে নিশ্চয় কিবা এটা ডাঙৰ প্লেনিং কৰিছে, কাৰণ পৃথিৱীত সেইসকল মানুহেই সফল হৈছে যিসকলে এই পৃথিৱীৰ পৰা অৱহেলা পাইছে। মাৰ্ক জুকাৰবাৰ্গেও তোমাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈয়ে ফেচবুকৰ জন্ম দিছিল। গতিকে আহা কিবা এটা নতুন চিন্তা কৰোঁ। কাৰ কাৰণে কান্দিছা তুমি? যিজনে তোমাৰ কথা ভাবি এবাৰো দুখ নকৰিলে তাইৰ বাবে? কাৰ কাৰণে টোপনি ক্ষতি কৰিছা তুমি? যিজনে তোমাক এৰি বিন্দাছ শুই আছে তাইৰ বাবে? কাৰ বাবে খোৱা বোৱা বন্ধ কৰিছা তুমি? যিজনে তোমাক এৰি আনৰ লগত পাৰ্টি কৰিছে তাইৰ বাবে? মই কৈছোঁ পাহৰি নাযাবা এই কথাবোৰ। তোমাৰ ডায়েৰীৰ প্ৰতিটো পাতত ডাঙৰ ডাঙৰ আখৰেৰে লিখি ৰাখা। তাই যিদৰে তোমাক ব্যৱহাৰ কৰি তাইৰ লক্ষ্যত উপনীত হ'ল, এইবাৰ তুমিও এই কথাবোৰ মনত পেলাই বাৰে বাৰে মনত পেলাই তোমাৰ লক্ষ্যত উপনীত হোৱাৰ সময়। এই কথাবোৰক আশ্ৰয় কৰি তুমি তোমাৰ লক্ষ্যত উপনীত হোৱা। এতিয়া তুমি কি ভাবিছিলা? দেৱদাস হৈ যাবা? মদ ভাং গাজা খাবা? আৰে ভাই, তুমি যিমান বেছি নিজক ধ্বংস কৰিবা তাই সিমান বেছি সুখ পাব, এই বুলি যে তাইৰ সিদ্ধান্তই সঠিক আছিল। তাই বহুত ভাল কৰিছে তোমাক এৰি দি। তেনেহ'লে কি কৰিবা? এনেকুৱা কাম কৰা যাতে তাই তোমাক দেখিলেই তোমাৰ ওচৰলৈ দৌৰি আহিব খোজে, তোমাৰ ভৰিত ধৰি ক্ষমা খুজিব খোজে। তোমাৰ ভৰিত ধৰি ক্ষমা খুজিও তাই ক্ষমা খোজাৰ যোগ্য নোহোৱা হৈ যায়। চকুৰ পানীৰে ভিজাই দিব খোজে তোমাৰ বুকু, কিন্তু তাই সাহস নাপায় তোমাৰ চকুৰ ফালে চাবলৈ। আজিৰ পৰা তুমি তোমাৰ স্বপ্নবোৰক ভাল পাবলৈ ধৰা। আজিৰ পৰা তুমি আৰু বেছি সৎ হ'বলৈ আৰম্ভ কৰা। আজিৰ পৰা তুমি আৰু বেছি নিজকে কেয়াৰ কৰিবলৈ ধৰা। আজিৰ পৰা তুমি আৰু বেছি হেল্পফুল হ'বলৈ আৰম্ভ কৰা। আজিৰ পৰা তুমি মানুহবোৰক আৰু বেছি মৰম কৰিবলৈ আৰম্ভ কৰা, কাৰণ তুমি কাৰোবাক প্ৰমাণ কৰি দেখুৱাব লাগিব যে তুমি। এই পৃথিৱীত এনে কোনো শক্তি নাই যিয়ে তোমাক ধ্বংস কৰিব পাৰে। তোমাৰ জন্মই হৈছে কিবা এটা কৰি দেখুৱাবলৈ, হাৰ মানিবলৈ নহয়। সফল এনেদৰে হোৱা যাতে পুৱাৰ পেপাৰখন তাই যেতিয়া চাব তোমাৰ নাম ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকিব। সফল এনেদৰে হোৱা যাতে টিভিৰ যেতিয়া তাই নিউজ চাব তোমাৰ নাম ব্ৰেকিং নিউজত দেখা পাব। সফল এনেদৰে হোৱা যাতে যিখন অফিচত তাই চাকৰি বিচাৰি যাব অফিচাৰৰ চকীত তোমাক দেখা পাব। তাই তোমাৰ চাকৰি নাই বুলি ঠাট্টা কৰিছিল নহয়, দেখুৱাই দিয়া যে তাইৰ দৰে হাজাৰজনক তুমি চাকৰি দিব পাৰা। তাই তোমাৰ ভাল ঘৰ নাই বুলি ঠাট্টা কৰিছিল নহয়, দেখুৱাই দিয়া যে এইখন চহৰত আটাইতকৈ ডাঙৰ ঘৰখন তোমাৰেই। তাই তোমাৰ বাইক নাই বুলি ঠাট্টা কৰিছিল নহয়, তাই যেতিয়া ৰাস্তাত বাছৰ কাৰণে ৰৈ থাকিব তোমাৰ কোটি টকীয়া গাড়ীখন তাইৰ সন্মুখত ৰখাই দিবা। গ্লাছখন খুলি এটা মিঠা হাঁহি মাৰি দিয়া আৰু কোৱা, তোমাৰ বাবে এইবোৰ সম্ভৱ হ'ল। ইউ আৰ মাই ইনস্পাইৰেশ্যন। হয়তো তুমি লগত থকা হ'লে আজিও মই আগৰ দৰেই থাকিলোহেঁতেন। থেংক ইউ। তাইক কৈ দিয়া যে তুমি এতিয়া নতুন প্ৰেমত পৰিছা, যাক পাবলৈ সকলো মানুহেই পাগল কিন্তু নাপায়। সেইগৰাকী এতিয়া তোমাৰ প্ৰেয়সী। তাইৰ নাম কি জানা?
তাইৰ নাম সফলতাই এতিয়া লগ এৰি নিদিয়া হৈছে তোমাক। সফলতা তোমাৰ জীৱনলৈ অহাৰ লগে লগে পৃথিৱীখন আৰু অধিক ধুনীয়া হৈ পৰিছে তোমাৰ চকুত। সকলোতে কেৱল বিচাৰি পাইছা সুখৰ অনুভূতি। তেনেহলে তোমাৰ সিদ্ধান্ত কি ল'লা এতিয়া? জনাবানে মোক?